হে গাইজ স্বাগতম তো কৌশিক ব্লগছ কিন্তু আজি কোনো ব্লগছ ভিডিঅ' বনাবলৈ অহা নাই মই আজি ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট চ' সেইকাৰণে বনাব আহিছোঁ অলপমান টাইম দি ভিডিঅ'টো চাই যাব কাৰণ যোৱা 4 দিন আগতে যিটো এক্সিডেণ্ট হৈ গৈছিলে জলপাইগুৰিত চ' সেই ছেম টাইপৰ এক্সিডেণ্ট আমি এই 2022 চনৰ পৰা 2024 চনলৈ ছেম টাইপৰ ট্ৰেইন এক্সিডেণ্ট আমি দেখিবলৈ পাই আহিছোঁ আৰু কিহৰ ফলত আচলতে এক্সিডেণ্টবিলাক হৈ আছে অলপমান এনিমেশ্যনৰ সহায়ত আমি জানিবলৈ শিকিবলৈ ভিডিঅ'টো অলপমান বনাবলৈ চেষ্টা কৰিছোঁ তো বলক আমি ভিডিঅ'খনত দেখুৱাৰ দৰে কাহিনীটো আৰম্ভ হৈছিলে 17 জুন 2024 সোমবাৰে ৰাতিপুৱা যেতিয়া ট্ৰেইন নম্বৰ 15658 কাঞ্চনজংঘাখনে গুৱাহাটীৰ পৰা চেলদা অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল মাত্ৰ আৰু প্ৰায় ৰাতিপুৱা 9 বাজিব হৈছিল ৱেষ্ট বেংগলৰ জলপাইগুৰি নামৰ ঠাইখিনিত পিছৰ পৰা আহি থকা মালবাহী ট্ৰেইনখনে এনেকুৱা স্পীডত আহিছে হয়তো আপোনালোকে কল্পনা কৰিব নোৱাৰে সেই ইমান স্পীডত আহি থকা ট্ৰেইনখনে সেই কাঞ্চনজংঘা ট্ৰেইনখনৰ পিছপিনৰ পৰা যিটো খুন্দা মাৰিছিলে তাৰ পিছত কাঞ্চনজংঘা ট্ৰেইনখনৰ পিছপিনৰ পৰা দুটা ডবা অলৰেডি এক্সট্ৰা হৈ চিটিকি গৈ দূৰত পৰিছে আৰু 3 নম্বৰ ডবাটো মালবাহী ট্ৰেইনখনৰ ওপৰত উঠি গৈছিলে আৰু তাত খবৰ পোৱা মতে এতিয়া 11 জন লোকৰ মৃত্যু হৈছে যদিও হয়তো বেছি মানুহৰ মৃত্যু হ'ব পাৰে কাৰণ কোনেও প্ৰপাৰ ক'ব নোৱাৰে আৰু এতিয়াও বোলে 60 জনতকৈ অধিক তাত আহত হৈ আছে আৰু বাকি 2022 যেতিয়া বিহাৰত হৈছিলে তাৰপিছত ওড়িশাত হল 2023 এইবাৰ 2024 জলপাইগুৰিত একদম সিমিলাৰলি একদম একে কণ্ডিশ্যন হৈ আছে মানে কি আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় জনাব কাৰণ এনেকুৱা ভিডিঅ' আৰু লৈ থাকিম যদি ভাল পায় বাকি ইনফৰ্মেটিভ টাইপৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব কেনেকুৱা লাগিলে আৰু বাকি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব কাৰণ 20,000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে তো লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই